পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো কি হয়? কি হয় কৈ দিয়া এবাৰ। ইয়াতে পিঠা আছে, চেনি দিয়া আছে, তাৰপিছত নাৰিকলৰ গুড়া কৰি দিয়া আছে আৰু সুগন্ধৰ বাবে মানে ইলাচি দুটামান দিয়া আছে। হয় নেকি? এয়া বনি আছে, ইফালে মেগী বনি আছে। ইয়াত কুকাৰৰ ভিতৰত কিবা দিয়া আছেনে নাই? ইয়াৰ ভিতৰত পানী মানে গৰম কৰি লোৱা হৈছে। হয় নেকি? ভাপটো মানে আৰু এইটো খুলি দিয়া হৈছে মানে ভাপটো ওলাই আহিবৰ বাবে। এইটো কুকাৰৰ চিটিটো খুলি দিয়া হৈছে। এয়া চাই থাকক আপোনালোকে। এইটো হ'বলৈ হৈছে আৰু এয়া এনেদৰে বনোৱা হৈছে। ইফালে বনি আছে, এইটো হৈ গ'ল। এইটো গিলাচটো তলফালে ফুটা কৰা হৈছে নেকি? হয়, ফুটা কৰি দিয়া আছে। পানী অলপ দিম নেকি? এইটো গিলাচটো এনেদৰে ফুটা কৰি লোৱা হৈছে। এইটো অলপ ৰিফাইন দি লোৱা হৈছে যাতে লাগি নধৰে, সোনকালে এৰাই আহে। এইটো প্ৰায় 3 মিনিটমানত হৈ গ'ল। এতিয়া আৰু এটা পাতি দিছোঁ। গৰমা গৰম খাই লোৱা আকৌ। এয়া আমাৰ বাইদেৱে টেষ্ট কৰি চাই বোলে কেনেকুৱা হৈছে, সিজিছে নাই। কেনেকুৱা আছে কোৱা আকৌ। মজা হয়, ফাৰ্ষ্ট টাইম টেষ্ট কৰিছোঁ। গৰমা গৰম। মায়ে ভাপত দিয়া পিঠা বনাইছিলে আৰু সেই পিঠাটো ওচৰৰ বা এজনী ঘৰত দেখি আহিলে আৰু সেইটো খাবলৈনো কেনেকুৱা বা নিজে বনাওঁ বুলি আজি মানে চেষ্টা কৰিলে, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো দেখালোঁ। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ থাকিল। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ, বাই।